হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভালে। মোৰ পিছে ভালে। এয়া অলপমান আমি ওলাই আহিছিলোঁ, হাজবেণ্ড, মই আৰু মোৰ ল'ৰা। আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে চাই ভিডিঅ'টো মৰম দিয়ে যেন, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পিছলৈ আৰু কি দেখাব পাৰোঁ আপোনালোকে চাই গৈ থাকিব। ৰাতিপুৱা আমাৰ গোঁসাইৰ লগৰ ছোৱালীজনী একেলগে খেলি আছে। এয়া চাইকেলৰ লগত দুয়োটাই লাগি আছে আৰু এবাৰ এইক নিদিয়াৰ কাৰণে এই মুখখন দেখিছে কেনেকৈ আছে তাই, হাত চাত খাব দি। এয়া আমাৰ কণমানিজনী, সকলোৱে মৰম দিব হা। এয়া আমাৰ লাজুকী। এয়া নহৰু, আদা, জলকীয়া লৈ লৈছোঁ। এয়া মগু, বুট ভালকৈ ধুই ল'লোঁ, আৰু লগতে পটাত পিচি লৈছোঁ। দেখিছে নহয়, ধুনীয়াকৈ পটাত পিচি লৈছোঁ। আমি আকৌ পটাতহে পিচোঁ দেই। দেখিছে, হাতেদি গুড়া কৰি লৈছোঁ, কাৰণ এটা হাতে মোবাইলটো ধৰি আছোঁ ন, ভালকৈ ভিডিঅ'টো দেখাব পৰা নাই। এটা হাতে ভিডিঅ' কৰিবলগীয়া আছে, এটা হাতে পিচিবলগীয়া আছে। আৰু মই এতিয়া পিচি লওঁ ভালকৈ গোটেইখিনি। আৰু ইয়াৰ লগতে নৰসিংহ তিয়াই থৈছোঁ, ধুই ল'ব লাগিব ভালকৈ। এয়া পিচি হৈ গ'ল। দেখিছে ন কি ধুনীয়াকৈ গুড়ি হৈছে। হাতেদি পিচিছোঁ আৰু ধুনীয়াকৈ। আৰু এয়া চাটনিৰ বাবে ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া আছে, দেখিছে গুড়ি। জ্বলাও কিন্তু ধুনীয়া হৈছে দেই। আৰু এয়া চাটনি বনাই ৰেডি হৈ গ'ল। আৰু ইয়াৰ পৰা অলপমান থৈ দিছিলোঁ তাৰ বৰা বনাবলৈ। চাওক মই কিদৰে বৰা বনাওঁ। আৰু ইয়াত যিখিনি থৈ দিছিলোঁ তাত পিঁয়াজ অলপমান কাটি ল'লোঁ। সেই নহয়, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লগতে মিলাই ল'লোঁ। আৰু ইয়াত দিব আটা, মই 3 চামুচ আটা দিছোঁ। তাৰপিছতে হালধি দিছোঁ অলপ। হালধি দিয়াৰ পিছত অলপমান বেকিং দিছোঁ, নিজৰ জোখ অনুযায়ী। আৰু ইয়াৰ লগতে নিমখ অলপ নিজৰ সোৱাদ অনুযায়ী দিব। আৰু লগতে ৰিফাইন অকণমান দি লৈছোঁ। আৰু গোটেইখিনি মিক্স কৰি লওঁ। দেখিছে, গোটেইখিনি মিক্স কৰি লৈছোঁ লাহে লাহে। আৰু এটা হাতে মোবাইলটো ধৰি থকাৰ বাবে ভালদৰে দেখাব পৰা নাই। আৰু মই ভালদৰে মিক্স কৰি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা থাকিল। আৰু মিক্স কৰি হৈ গৈছে। আৰু লগতে চাওকচোন, কালি জেতুকা লগাইছিলোঁ, কি ধুনীয়াকৈ ৰং ধৰিছে নহয় জানো। তাকে অলপমান দেখুৱালোঁ। আৰু এয়া কেৰাহী পাতি দিলোঁ, তেল অলপমান দিছোঁ। আৰু এয়া দেখিছে কি ধুনীয়াকৈ মিলি গ'ল। আৰু এনেকৈ তাৰপিছতে ইয়াত কেৰাহী তেল গৰম হৈ গ'ল। আৰু তেল গৰম হোৱাৰ লগে লগে এয়া দি দিলোঁ চামুচেদি। নিজৰ জোখমতে দি দিব, আৰু জোখমতে যিদৰে দিয়ে। মই মোৰ নিজৰ জোখমতে দি লৈছোঁ, এটা এটা কৰি। আৰু পিছলৈ ভিডিঅ'টো চাই গৈ থাকক। আৰু ধুনীয়াকৈ সেয়া উলটিয়াই ল'লোঁ, দেখিছেই নহয়। সেয়া পিঠা হ'ব হৈছেহি। আৰু এয়া পিঠা ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া ৰং হৈছে নহয় জানো। চাটনিৰ লগত সেয়া পিঠা, দেখিছে নহয়। খাই মজা লাগিব কিন্তু দেই। আপোনালোকেও ৰেচিপিটো বনাই চাব। আৰু ৰেচিপিটো বনাই চাই খাই ল'ব। আৰু কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। দেখিছে নহয় কি ধুনীয়া কালাৰ হৈছে।
আপোনালোকে বনাব কিন্তু দেই, খাই কিন্তু খুবেই ভাল লাগিল। আৰু এই দুখনমান ফটো আপোনালোকৰ ওচৰত দিলোঁ আৰু। এতিয়া বাই বাই, ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ।